Kardom B News 7 Than Bang Nili Bapuram Senar Non Bir Tang Tonpen Arju Ponik Tha Bukajan Range Office Staff Lapen Sapapani Bid Office Staff Atum Pen Celangsi Sapapani Petrolling Ke Dam Bomahut Pangthek Thek The Atum Thengpi Kanghu Ke Ponahut Ingnam Raikom Sakhi Atum Aphan Kacheteng Kheng Dundud Ajok Kachepajok Ji Pura Blank Fire Ke Abajok Sapapani Arong Arat Lapen Ingnam Raikom Sakhi Atum Angbong Lamthama Keklang Lapen Non Bir Tang Tonpen Arju Ponik Tha আইন মতে হব যদি কিবা আছে আমার থানাটো কেস দিব পারিব আমি এটা তদন্ত করি দিব এইটো হব কিন্তু কাজিয়া কৰিব নালাগে আমি চাই ল'ম তেওঁলোকৰ কথা পাতিম আৰু তেওঁলোকৰ অফিচাৰবিলাকৰ লগত কথা পাতিম হ'ব কিন্তু আপোনালোকে অলপ ধৈৰ্য ধৰক আপোনালোকে হাল্লা কৰিব নালাগে হা হ'ব ঠিক আছে কিবা আছে হ'ব হ'ব দিয়ক আমি কৰাই দিব কিন্তু এটা মই ৰিকুৱেষ্ট ওলাবই লাগিব ফায়াৰিং হৈছে বুলি কৈছে কাৰোবাৰ কিবা ইনসাবি হেম তো কিলো হেলে যাই থম থাকি রং তোমার হেলে ইপ ডেটা লন কা ফেরেলো জহল বলা ফিনান্সন লো নসন নসন বলে নিতে ইফ মানে বাঙালি ইফ বাঙালি কোন রেস অফিস কি হলো বিল বিসা না কোন দিকে সাবি তো হল বলে কোন कम से कम बिल besar bang pura dia ni tu start talk tidak lo nang dia dari penting sampai ji aku kacau hukin dia penting rong mana than lo jadi video SD video ni tu narap tu ni ke ni yes right oh alang tu sinong kacau hukan tu ke lang na muda ni bang dah gani bang santi lo poisa ke ada tu paklang lapon apa kasih ni tu ke ala video besar bang nang jonang po dia nang johang po video besar bang dia nang johang po nang dia johang po lakai video besar bang ke dapat ke lungwe ka hala inu da mune phan ke adjust na belo na ki rong so ke mati rong কথাটো তেনেকুৱা আমি একো নাজানে দেই আমি ঘৰত এনে ঠাণ্ডা বহি আছে বাহিৰত তেনেকা সময়তে আমি 3 বাৰ ফায়াৰিং শুনিলে পুৰা আমাৰ গাঁও ৰাস্তাতে দেই তাৰপিছত আমি ওলা আমি দেখিলে ফৰেষ্ট ষ্টাফতে আছে আমি ক'লে কিলা আপোনালোকে ইয়াত ফায়াৰিং কৰিলে আমাক একো নকলে এটি গুচি আহিলে ইয়াত লগতে আমি কথা জানিবৰ কাৰণে আমি 4-5 জন গোট খাই আমি ইয়াত আহিলো ইয়াত আহা লগে লগে আমাক আমি উত্তৰ দিবলৈ নহয় আমাক উল্টা মানে মাৰিবলৈ এতিয়া কৰিবলৈ আহিছে ঘটনা কি হৈছে ঘটনা এইটো ফায়াৰিং কৰাৰ কাৰণে আমি কেলে গাঁৱত ফায়াৰিং কৰিছে আপোনালোকৰ গাঁৱৰ নাম কি চাফাপানী গাঁৱত গৈ ফৰেষ্টাৰ ফায়াৰিং কৰিছিলে হয় কেইজন আছিলে ফৰেষ্টাৰ 4-5 জন মান আছে কিহৰ বাবদ নাম নাজানে কিহৰ কাৰণে নাজানে কিহৰ কাৰণে আমি দুজনীকে ঘৰত আছে আমি নাজানে কিহৰ কাৰণে ফায়াৰিং কৰিছে কিহৰ কাৰণে ফায়াৰিং কৰিছে আপোনালোকে গম নাপায় এই কথাটো সুধিবলৈ আহিছে আমি দেই এই কথাটো সুধিবলৈ আহিছে কিহৰ কাৰণে ফায়াৰিং কৰিছে বা কিহৰ কাৰণে কিবা হ'ল সুধিবলৈ জানিবলৈ আমি আহিছে কিন্তু এই কথা নকয় আমাক মানে উল্টা দম দিছে তাৰপিছত বন্ধুক লৈ আমাক এই বন্ধুক কি ক'ব এইটো আমাক মাৰিবলৈ বিচাৰিছে কোনে মাৰিব বিচাৰিছে আপোনাক যোনে ফায়াৰিং কৰিছে সেইজন চাফাপানী গাঁৱত এনেকুৱা ফৰেষ্টাৰে এটক কৰা ঘটনা সঘনাই সংঘটিত হয় নেকি নাই হোৱা আমি এইটো বিচাৰিছে কি কাৰণে ফায়াৰিং কৰিছে এইটো জানিবলৈ আমি আহিছে দেই তাৰপিছত আমাক যদি ডাইৰেক্ট কৰি যে তেনেকুৱা কেছ হৈ গ'ল আমি ইমাৰ্জেঞ্চি কাৰণে তেনেকুৱা ফায়াৰিং কৰা হৈ গ'ল আমাক আমি ভুল হৈ গ'ল আমাক মাফ কৰি দিবি ক'লে আমি কথাটো ইয়াত শেষ হ'লে হয় কিন্তু উল্টা আমাক এবাৰ দম দি আছে আপোনালোকৰ চাফাপানীত যোনটো গাঁৱৰ ৰাস্তাত ফায়াৰিং হৈছে বুলি কৈছে সেই ৰাস্তাটোত কিবা ধৰণৰ অনৈতিক কাৰ্যকলাপ কিবা সংঘটিত হোৱাৰ আপোনালোকে নাই তেনেকুৱা নাই একো নাই আজিলৈকে আপোনালোকে যদি বিশ্বাস নকৰে আপোনালোকে আমাৰ পুলিচ ষ্টেচন হ'ল বৰপঠা আপোনালোকে ৰেকৰ্ড চাব চাফাপানীত তেনেকুৱা ৰেকৰ্ড একো নাই তাৰপিছত ইয়াত কি ক'ব বিডিঅ অফিচাৰজনে দেই বহুত মানে কথাটো মানে আমাক বুজাব লাগে কথা ক'ব লাগে কিন্তু ইয়াত নিজে আপোনালোকে ইয়াত কিছুমান বহুত মানুহ দেখিছে কাজিয়া কৰিবলৈ ওলাই আহিছে এফালে চা এইটো
এটেক কৰিছে এইটো এটেম্পট মাৰ্ডাৰ বুলি ক'ব আমি এটা কোনে কৰিছে আমি এইটো বিট অফিচাৰ আমি বিট অফিচাৰ নাম ক'ব নে তাই ভালকে থাকিলে ভালকে কথা ক'লে আমি ভাৰত নহলাইতো আমি ঘৰতে থাকিম আমি কাম নাই আমি ইয়াত আহি পেলাই আপোনাক কোনে এটাক কৰিছে এই বাইদেউজনী বাইদেউৰ নামটো কি আমি ইয়াত লোকেতো কেতিয়াও অহা নাই হ'লেও নামো নাজানে হ'লেও আজি এনেকুৱা ঘটনা হৈ গ'ল সেইকাৰণে আগতো আমি চব মাইকী মানুহকেইটাতো ঘৰতে আছিলোঁ কিন্তু সি বেছি দেখাই পেলাই আমি মানে ওলাব লাগিছে চোলা চব ফালি দিছে কোনে ফালিছে এই মাইকীজনী আমি ওচৰত গৈছিলোঁ সি ইমান দম দেখাইছে তাৰ ছোৱালী হৈ পেলাই মাইকী হৈ পেলাই এনেকা ইমান দম হ'ব নালাগে ভালকে কথা পাতক ন ভালকে কথা পাতিলে আমি এনেকা হুলস্থুল নকৰে এইটোৱে